আচলতে মই ডক্টৰ হয়, মই ডেণ্টিষ্ট হয়। স্বত্বাধিকাৰীজনে ভালদৰে ক'ব পাৰিব, কিন্তু যিমানলৈকে মই গম পাইছোঁ ইয়াত আপোনাৰ ইমাৰ্জেঞ্চি সেৱা আৰু ধৰক OPD, জেনেৰেল OPD আৰু ডেণ্টেল সেৱা এইখিনি এতিয়া বৰ্তমান ইয়াত সাজু হৈছে। আল্ট্ৰাছ'ন'গ্ৰাফি, মেম'গ্ৰাফি এইবোৰ সেইখিনি মই ক'ব নোৱাৰিম। ভালদৰে এক্সৰেখিনি, ডেণ্টেল এক্সৰেখিনি এভেইলেবল আছে। আল্ট্ৰাছাউণ্ড আৰু ECG মোৰ মতে এভেইলেবল হৈছে চাগে, মই ঠিককৈ ক'ব নোৱাৰিম। আপুনি তেখেতৰ লগত ভালদৰে কনচাল্ট কৰিব। আপুনি ডক্টৰ হিচাপে ক'ৰ পৰা ইনভাইট কৰিছে? মই গহপুৰত মোৰ আছে ক্লিনিক। মোৰ এতিয়া ইভিনিং সময়ত মই ইয়াত সময় দিব পাৰিম। আপুনি এনে খালি ইভিনিং টাইমত মই ইভিনিং সময়ত আহিম। এনে টাইমত আপুনি ক'ৰবা বেলেগ মেডিকেলত? মই বাসন্তী মেডিকেলত বহোঁ। হয়, যিহেতু Gmpc হৈছে এখন ক্লিনিক হয়। ইয়াতে লেবৰেটৰী, ডক্টৰ ক্লিনিক আৰু ইয়াতে ফাৰ্মাচী উপলব্ধ হ'ব। ইয়াতে পৰাপক্ষত আমি 24 ঘণ্টাই আমি ছাৰ্ভিচ দিবলৈ ট্ৰাই কৰিম, যত্ন কৰিম প্ৰথম অৱস্থাত। আৰু ইয়াতে গহপুৰৰ কলাবাৰী, যি কলাবাৰী পঞ্চায়ত আছে, পঞ্চায়তৰ একদম ওচৰতে আমাৰ যিটো ক্লিনিকৰ এৰিয়া, সেই এৰিয়াটো আছে। আহিব পাৰে অতি কম খৰচত, মানে সুন্দৰকৈ আমি চিকিৎসা দিবৰ বাবে Gmpc আমাৰ যিটো টিম আছে, আমাৰ টিমটো প্ৰতিজ্ঞাবদ্ধ। আৰু আপোনালোকে ইয়াতে এনে ৰাইজৰ কাৰণে কি কি সেৱা আগবঢ়াব? যেনেকৈ ডেণ্টেল ক্লিনিক, আল্ট্ৰাছাউণ্ড, এক্সৰে, এনেকুৱা কিবা কি কি? ইয়াতে প্ৰথম আমাৰ হ'ব জেনেৰেল OPD হ'ব, আৰু ইয়াতে জেনেৰেল OPD থাকিব, 2জন ডক্টৰ থাকিব, আৰু তাৰ লগতে আমাৰ ডেণ্টেল OPD হ'ব। আৰু আমি চাওঁ দেওবাৰ, সোমবাৰ তেনেকৈ কোনো স্পেচিয়েলিষ্ট ডক্টৰ আনি আমি এই অঞ্চলৰ, বিশেষকৈ আমাৰ গহপুৰ অঞ্চলৰ যিসকল ৰোগী আছে, সেই ৰোগীসকলক আমি স্বাস্থ্যসেৱা দিবৰ বাবে Gmpc টিম আমি সদায় প্ৰতিজ্ঞাবদ্ধ। আমি ৰৈ আছোঁ যে আহিব পাৰে খুব সুন্দৰকৈ আমাৰ যিটো টিম আছে। আৰু আটাইতকৈ সুখৰ খবৰ মই ক'ব বিচাৰিছোঁ যে আমাৰ Gmpc যিখন হৈছে, ইয়াতে যিখিনি আমাৰ টেকনিচিয়ান আছে বা আমাৰ ফাৰ্মাচিষ্ট আছে, মই এজন নিজেই ফাৰ্মাচিষ্ট, তাৰ ভিতৰত আমাৰ যিখিনি আছে ডক্টৰ আছে, সকলোবিলাক কোৱালিফাইড। আমাৰ এটা কোৱালিফাইড টিম লৈ আমি কামখিনি আৰম্ভ কৰিছোঁ, আৰু আশা কৰিছোঁ যে গহপুৰবাসীৰ ৰাইজে ইয়ালৈ আহিব আৰু ভাল এটা আমি ৰোগীক ট্ৰিটমেণ্ট দিব পাৰিম বুলি আমি মানে আশাবাদী। ৰাইজৰ সেৱাৰ কাৰণে এনে ডক্টৰ কি সময়ত লগ পোৱা যাব? বিশেষকৈ আমাৰ ইভিনিং শ্বিফ্টত ডক্টৰখিনি পোৱা যাব। বিশেষকৈ আমাৰ 2 বজাৰ পৰা আমাৰ 9 বজালৈ ডক্টৰখিনি প্ৰথম অৱস্থাত পোৱা যাব, আৰু শনিবাৰ দেওবাৰৰ ক্ষেত্ৰত অলপ বদলি হ'ব। আমাৰ প্ৰায় 10 বজাৰ পৰা আমাৰ খোলা থাকিব। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে আমাৰ Gmpc, আমাৰ যিহেতু মাহত আমি Gmpc, যিহেতু মই সংবাদ মাধ্যমৰ লগত জড়িত, মই এজন নিজে ব্যক্তি, আৰু বিভিন্ন অঞ্চললৈ যেতিয়া মই যাওঁ, দেখোঁ বিভিন্ন অসহায় পিতৃ মাতৃ বিভিন্ন জেগাত থাকে, চিকিৎসাৰ অভাৱত থাকে। তাৰ কাৰণে আমি 3জন, প্ৰথম অৱস্থাত আমি 3জন বিভিন্ন পিতৃ মাতৃ, অসহায় পিতৃ মাতৃক আমি সম্পূৰ্ণ লেবৰেটৰী, ফাৰ্মাচী আৰু ডক্টৰ, যিখিনি তেওঁ প্ৰাথমিক পৰ্যায়ত আমি যিখিনি ট্ৰিটমেণ্ট দিব পাৰোঁ, 3গৰাকীক আমি বিশেষভাৱে তেওঁলোকক বিনামূলীয়াভাৱে চিকিৎসা দিয়াৰ কথাও আমি ইয়াতে চিন্তা চৰ্চা কৰা হৈছে। ভৱিষ্যতে আপোনালোকে ডেলিভাৰী কেছৰ কাৰণে কিবা ব্যৱস্থা কৰিব নেকি? এতিয়ালৈকে আমাৰ গাইনী ডিপাৰ্টমেণ্টটোৰ কথা এতিয়ালৈকে ভবা হোৱা নাই। পৰৱৰ্তী সময়ত আমি চাওঁ কি হয়, কেনেধৰণৰ ৰেছপন্স পাওঁ, তাৰ ওপৰত নিৰ্ভৰ কৰি বাকীখিনি সিদ্ধান্ত লোৱা হ'ব।